Now recital by members of Sanghamitra Mohila Samiti, Malibagan, Guwahati. Uncle, can you translate? Uncle, can you translate to them? Today, আমি যিখিনি কথা কওঁ সেইখিনি ভাঙনি কৰি দিব লাগিব সেইকাৰণে অকণমান সময় লাগিছে তেখেতক বুজাওঁতে recital which we call now. So it will be performed by members of Sanghamitra Mohila Committee, Kharbuli. When your ancestors were taken to Burma, they had taken this culture with them along with those instruments which you have lost now. So we are going to show you now how the Assamese people and the Assamese ladies pray to God. Sana
আনিবলৈ জিলি বৰদলৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। শ্ৰীযুত সুন্দৰ গোপাল শৰ্মা ডাঙৰীয়া বাৰ্মাস্থিত মণিপুৰী ব্যক্তি। তেখেত মান্দালাই নামৰ চহৰখনত বাসিন্দা। তেখেত তাৰে স্থানীয় মণিপুৰী সম্প্ৰদায়ৰ এজন নেতৃস্থানীয় ব্যক্তি, নেতা বুলি ক'লেও ভুল নহয়। আমি 2013 চনত মান্দালাইত অসমীয়া মানুহ বিচাৰি যাওঁতে অসমীয়া মানুহ বিচাৰি পোৱা এজন মূল মানুহ তেখেতেই, আৰু মানুহ সহায় কৰিছিল। আৰু তাৰ উপৰিও তেখেত অসমীয়া মানুহৰ যিখিনি আছে বেয়া অৱস্থাত তেওঁলোকৰ অভিভাৱকৰ নিচিনা তেখেতে কাম কৰে। আজি আমাৰ মাজত যি দুগৰাকী অসমীয়া মাইকী মানুহ আমি পাইছোঁ আজি 200 বছৰৰ মূৰত, সেইখিনি ইয়াত অহাৰ মূল মানে মানুহজন এজন তেওঁই, আৰু মানুহ আছে মই পিছত নাম ক'ম। এতিয়া দিলীপ বৰদলৈ ডাঙৰীয়াক মই এখন গামোচাৰে তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। এতিয়া ডক্টৰ শিখা কাশ্যপ, তেখেতক ৰত্নমণি তেখেতক আদৰি আনিবলৈ মই অনুৰোধ জনাইছোঁ আৰু সম্বোধনা এটা দিব। তেখেতসকলে এনেই মেখেলা চাদৰটো তেওঁলোকে নাজানে। আমাৰ দিলীপ বাইদেউ আৰু তেখেতসকলে আজি মেখেলা চাদৰ পিন্ধাই তেখেতক প্ৰথমবাৰৰ বাবে দেখুৱাইছে। তেখেতক এটা সম্বৰ্ধনা দিব। তেখেতৰ ৰত্নমণিৰ জীয়ৰী ৰজনী দেৱীক আদৰি আনিবলৈ বনিমা তালুকদাৰক মই অনুৰোধ জনাইছোঁ। তেখেতক এটা আমাৰ মাজত কীৰ্তি কমল ভূঞা ডাঙৰীয়া আছে। তেখেতে এটা দায়িত্ব গাত লৈছে। তেখেতে ইয়াতে আমি সাংস্কৃতিক যিখিনি প্ৰগ্ৰাম দেখুৱাম তাতে তাৰ ভিতৰত বিহু আৰু বৰগীতো আছে। বিহু আৰু বৰগীতৰ বিষয়ে তেখেতে বুজাব আমাৰ বাৰ্মাৰ পৰা অহা মানুহখিনিক। শ্ৰীযুত কীৰ্তি কমল ভূঞা ডাঙৰীয়াক আদৰি আনিবলৈ মই অৰ্চনা শৰ্মাক অনুৰোধ জনাইছোঁ। এনেই সচৰাচৰ যেতিয়া আমি সভা পাতোঁ মানে একোটা সাজ থাকে, সভাৰ সভাপতি থাকে বা কিবা থাকে, আমি সেইবিলাকত যাব খোজা নাই, মানে সময় নষ্ট কৰিব খোজা নাই। কম সময়ৰ ভিতৰত যেনেকৈ পাৰোঁ আমি শেষ কৰিব খুজিছোঁ। আমাৰ মূল উদ্দেশ্য হৈছে যে আজি 200 বছৰ আগতে আমাৰ ইয়াৰ পৰা মানুহ কিছুমান ব্ৰহ্মদেশত যাব লগা হৈছিল। নিজৰ ইচ্ছাত নহয়, নিয়তিৰ বিধানৰ হেৰিত যাব লগা হ'ল। আৰু মই চমুকে
সেই বুৰঞ্জীৰ পাতত যিখিনি কথা আছে সেইখিনি মই ক'ম প্ৰথমতে অসমীয়াতে ক'ম তাৰপিছত ইংৰাজীতে ক'ম আৰু মই কোৱাৰ পিছতে শ্ৰীযুত সুন্দৰ গোপাল শৰ্মা ডাঙৰীয়াই সেইটো বাৰ্মিজ ভাষাত ভাঙনি কৰি তেখেতসকলক বুজাই দিব তেখেতে শেষ কৰিলেহে মই বাকীখিনি আৰম্ভ কৰিম তাৰপিছত 1817 চনত প্ৰথম মানুহৰ আক্ৰমণ হৈছিল সেইটো সকলোৱে জানে মানে বাৰ্মিজ আৰু সেই মানক আনিছিলে বদন চন্দ্ৰ বৰফুকনে In 1817, there was the first Burmese invasion of Assam. The Burmese were brought by Bodhan Chandra Borphukan. যেতিয়া বদন বৰফুকনে মানক লৈ আহিছিলে প্ৰথম মানৰ আক্ৰমণ তেতিয়া যিটো মানৰ অত্যাচাৰ বুলি কয় সেইটো হোৱা নাছিলে তেনেকৈ কিন্তু বহুত টকা মান সৈন্য দিব লগা হৈছিলে আৰু লগতে এগৰাকী ৰাণী খেনুৱে কয় হেমুৱাইদেউ খেনুৱে কয় ধেমুৱাইদেউ দুইটাই আছে অসমীয়াত তেখেতক মান ৰজালে দি পঠিওৱা হৈছিলে হেমুৱাইদেউৰ লগত বহুত মানুহ তেওঁৰ লগৰীয়া কৰি পেলাই মান দেৱলৈ পঠিয়াই দিয়া হৈছিল When Bodhan Borphukan captured power in Assam, he had to pay the Burmese army large sums of money, and one princess, Assamese princess, was given for the Burmese king. Along with the princess, a large retinue of Assamese people were sent along with the princess to Burma. Home kingdom doma pamapia wa sibu shimian sibu setla yene bibiane de wa ngi ko yok si wa ya asam ai de ma chono si o nyama pyen ga ni bro phansi saung la de da mo ko chono tu lo ye naw lai naw ka followers ni de nyai pa wa twa la chono ti ge ya ne ma si ge ba These people, এই মানুহখিনি যিখিনি মানুহৰ লগত গৈ পেলাই তাত ৰাণীৰ লগত গৈছিলে তেওঁলোকেতো দাঁত নাছিলে তেওঁলোকক মুক্ত মানুহ হিচাপে বাৰ্মাৰ ৰজাই তাক বসবাস কৰিব দিছিলে আৰু তাতে তেওঁলোক থাকি গৈছিলে এই হৈছে প্ৰথম মানদেশলৈ অসমীয়া যোৱা মানুহ 1817 চন ইয়াৰ পিছত দ্বিতীয় বাৰৰ আক্ৰমণ হ'ল তেতিয়াও কিছু মানুহ লৈ যোৱা হ'ল These people who were taken to Burma along with the princess were not slaves of the Burmese. They were allowed by the Burmese king to stay as free men and they lived nearby the queen. Kemyaru de Riha, Shimia for some water, be a Maya followers in it, like Wagana de Shi. Now, Hiro, the car, the two are generally, were fancy for some you of Wara de Shiva. ইয়াৰ পিছত মানৰ দ্বিতীয় আক্ৰমণ হ'ল তাৰপিছত তৃতীয় আক্ৰমণ হ'ল প্ৰত্যেকবাৰ যেতিয়া মান সেনা আহিছে আহি তেওঁলোকে প্ৰত্যেকবাৰে জিকিছে কাৰণ প্ৰত্যেকবাৰ অসমীয়া হাৰিছে কাৰণ বিকিছে ওলোৱালে প্ৰত্যেকবাৰ আহোঁতে মান সেনা কিছু ইয়াত ৰৈ যায় আৰু কিছু মান সেনা আকৌ ঘূৰি যায়
যিমানবাৰ মানখানা ঘূৰি গৈছে লগত বস্তু কঢ়িয়াবৰ কাৰণে অসমীয়া মাইকী মতা সব মানুহ লগত ধৰি লৈ গৈছিল After the first invasion came the second and the third Burmese invasion. In all the Burmese invasion, it was the Burmese who won. Assamese were defeated in all the occasions. After that, a portion of Burmese army used to remain in Assam, and another portion used to go back again to Burma. All the Burmese army that went back to Burma after expedition in Assam took with them large number of Assamese, mostly as porters to carry their stuff to Burma. এই মানুহখিনি যিখিনি বাৰ্মাত গৈ পেলাই থিতাপি ল'লে পিছত নিয়া মানুহখিনিও আগৰ মানুহৰ লগত তেওঁলোকে একেলগে বসবাস কৰিব দিলে ইয়াৰ পিছত কেইবাজনো ৰজা ভঙা পতা হ'ল শেষৰজন ৰজা হ'লগৈ আহোম ৰজা যোগেশ্বৰ সিংহ আনন্দ চন্দ্ৰ আগৰৱালাৰ মতে যোগেশ্বৰ সিংহ যিগৰাকী ৰাণী কৰি আছিল ভামুৱাইৰ ককাই নে ভায়েক মই একদিন নাজানো ব্ৰাদাৰ বুলি দিয়া আছে লগত ভামুৱাইৰে আৰু এজন ভায়েক হ'ব বা ককাই হ'ব তেওঁৰ নাম টংকেশ্বৰ 500 মানুহ লৈ পেলাই তাৰ ভিতৰত বহুতটা সৈনিক আছিলে মকম ভামু এইবিলাক ঠাইত বসবাস কৰিলে There were a number of kings who were changed by the Burmese during the Burmese rule, and the last one of them was Yogeshwar Singha. And it is said by one great Assamese writer and researcher, Ananda Chandra Agarwala, that Hemo, or the Bhamo, Queen Bhamo, is the sister of Yogeshwar Singha, and another brother of Yogeshwar Singha and Bhamo, Queen Bhamo, who was known as Bhamo Mapaya in the Burmese, Tonkeshwar. He went to Burma with 500 followers, most of them were soldiers, and many of them took their wives and children with them to Burma, and they settled around Mogom and Bhamo. এইখিনিত মানুহৰ কথা কোৱা হ'ল যে বাৰ্মালে মানুহৰ লগত গৈ তাতে বসতি কৰিছিল এইটো এটা অংশ হয় আক্ৰমণ কৰোঁতে আচলতে অকলে অহা নাছিলে হেৰণীয়া সৈন্য হিচাপে তেওঁলোকে যাক কাছিন বুলি কয় তেওঁলোকক লগত লৈ আহিছিলে অসমীয়া মানুহে কাছিনবিলাকক সিংহ বুলি কয় আৰু কাছিনবিলাকে নিজকে বেছিভাগে জিম্প বুলি কয় যিটো অত্যাচাৰৰ কথা আমি সদায় মানুহৰ অত্যাচাৰ বুলি শুনি আহিছোঁ তাৰে আচলতে বুজন সংখ্যক অত্যাচাৰ এই কাছিন বা সিংহসকলে কৰিছে When the Burmese invaded Assam, they brought with them large number of mercenary soldiers who were known to the Burmese as Kachins. Assamese called them Singho, and they called themselves Singho. The very bad record of the atrocities during the Burmese rule, which we attribute mostly to the Burmese, we call it the Manor Din in Assamese, were actually committed by these Singpho mercenaries. Use the mic.
সিংহসকলে অকল অত্যাচাৰ কৰাই নহয়, তেওঁলোকে অসমৰ পৰা বহুত মানুহ দাস হিচাপে ধৰি লৈ গৈছে। আৰু আমি পঢ়িবলৈ পাওঁ আমেৰিকালৈ আফ্ৰিকাৰ পৰা নিয়া দাসৰ কথা, কিন্তু অসমৰ পৰা বাৰ্মালৈ নিয়া দাসৰ যিটো ঐতিহ্য সেইটো আৰু ভয়ানক। আমেৰিকালৈ দাসবিলাকক শিকলি লগাই দিছিলে, কিন্তু অসমৰ পৰা যিবিলাক দাস নিয়া হৈছিলে তেওঁলোকক হাতখন ফুটাই দুজন মানুহৰ হাত পেটেৰে বান্ধি দিয়ে, পানী তেনেকৈ লাইন কি লাইন মানুহ টানি টানি পাহাৰৰ ওপৰত লৈ গৈছে। We know of the slavery in America, and these people were taken as slaves from Africa. They were taken in chains. But the condition in which the Assamese were taken as slaves to Burma is far more inhuman and far more barbarous compared to the Negro slaves which were taken to America. When the Assamese were taken by the Simpos or the Kachins to Burma, they used to pierce the palm of one person and another person, then they used to bind them down with cane, and they used to make long chains of human, and they used to be dragged along rough and tough terrain across the hills into Burma. For some body chain, through your let you, wow, and you can't cut you, for away, the only put my gear of the who to be called Wagera, Dorno, Tataku, Sine, from my people, Yokwa, So we find two groups of Assamese in Burma. One, the free men among the Burmese, and another group, slaves among the Singhos. Asamani bro, ha for wale, osu de zuke pare, ero ne, na osu di wala. Burma থাকা অসমীয়া দুই ধৰণৰ, এজাত যিসকল বাৰ্মিজৰ লগত আছিল তেওঁলোক মুক্ত মানুহ হিচাপে আছিলে, আৰু সিংহৰ লগত থকাখিনি বা কাচিনৰ লগত থকাখিনি যিসকল দাস হিচাপে আছিলে। আমি 2013 চনত মোৰ এটা তথ্যচিত্ৰ প্ৰকল্পৰ জৰিয়তে মই তপন শৰ্মাৰ বিনাশ শৰ্মা আমি বাৰ্মালৈ গৈছিলোঁ। আমি সকলোকে বিচাৰি গৈছিলোঁ, কিন্তু আমি মানৰ লগত বা বাৰ্মিজৰ লগত থকা অসমীয়াখিনি পালোঁ, কিন্তু সিংহৰ লগত থকাখিনি আমি উলিয়াব নোৱাৰিলোঁ। তেওঁলোক কি অৱস্থাত আছে আমি এতিয়াও নাজানো। When we went to Burma, we went in search of all the Assamese. We could locate only those Assamese who were with the Burmese, but we could not locate any Assamese who were slaves of the Burmese, of the Singhos. এতিয়াৰ যিটো ইউনাইটেড নেশ্যনছ বা ৰাষ্ট্ৰসংঘ বুলি কোৱা যায়, তাৰ আগত লীগ অফ নেশ্যনছ আছিলে। লীগ অফ নেশ্যনছে ডিচিশ্যন লৈছিল যে দাসত্ব বন্ধ কৰিব লাগে। সেইমতে তেতিয়াৰ ব্ৰিটিছ চৰকাৰে কাচিন অধ্যুষিত অঞ্চলত দাসত্ব বন্ধ কৰিবৰ বাবে ব্যৱস্থা লৈছিলে। সেইখিনি চলিছিলে 1925 পৰা 1930 চনলৈকে। As per the decision of the League of Nations, which is a precursor of the United Nations, the British government in around 1925 to 1930 decided and embarked on a mission to release the slaves among the Kachins in the northern part of Burma.
The slaves, যিবিলাক দাসক মুক্ত কৰা হৈছিলে ব্ৰিটিছ চৰকাৰৰ দিনত, সেই দাসবিলাকক আমেৰিকাত যেনেকৈ চহী মাৰি পেলাই তাক মুক্ত কৰা হৈছিলে, তাত তেনেকৈ মুক্ত কৰিব পৰা হোৱা নাছিলে। প্ৰত্যেকটো দাসৰ কাৰণে একোটা দাম দিব লগা হৈছিলে, তাৰ মালিকক দি পেলাই তেওঁলোকক মুক্ত কৰা হৈছিলে। এজন কাচিন ব্যক্তিক ব্ৰিটিছ চৰকাৰৰ বিষয়া আছিলে কাউলুমা নন বুলি, তেখেতে এইটো কাম কৰিছিলে। 1925 পৰা 1930 চনৰ ভিতৰত দাসবিলাক মুক্ত কৰা হৈছিলে। ব্ৰিটিছ চৰকাৰৰ ৰেকৰ্ড মতে 90% দাসে 1925 পৰা 1930লৈকে নিজৰ পৰিচয় অসমীয়া বুলি তেওঁলোক দি থৈ গৈছিল। Between 1925 to 1930, the British government embarked on the release of the slaves in the Kachin inhabited areas. As per the British records, 90% of the slaves informed the British that they are of Assamese origin. আমি 2013 চনত বাৰ্মালৈ গৈ এই মানুহখিনি পাইছিলোঁ। এতিয়া যিদুগৰাকী মানুহ বহি আছে, তেখেতসকলৰ এগৰাকী পদ্মমালা এখন কিতাপ লিখিছে, উই দি আছামিক। তেওঁলোকে আছামিজ বুলি কয় বুলি নাজানে, উই দি আছামিক বুলি লিখিছে। কিতাপখন প্ৰকাশ কৰিবলৈ পৰা নাই, DTP প্ৰিণ্ট কৰা আছিলে, সেইখনে মই লৈ আহিছিলোঁ, মোৰ লগত আছে বৰ্তমান। আৰু ইমেইল হিচাপে বহুতক মই দিছোঁ, অসম চৰকাৰকো দিয়া হৈছিল। তাত কোৱা মতে তেওঁলোক যিসকল মানুহক ৰাণীৰ লগত গৈছিল, তেখেতসকলৰ বংশধৰ তেওঁলোকে হয়। আজি অহা দুগৰাকীয়ে পদ্মমালাৰ সম্পৰ্কীয়। When we went to Burma, we found these people, and among them, one lady, Padmamala, she wrote a book which was not published, but she could not publish. It was in the DTP stage, and it was printed in the ordinary computer printer. She has written there that these people whom we met are descendants of those people who accompanied the princess. The two ladies here are related to Padmamala. Padmamala sore amyot media karo tu ni ne publish to amelo pe me thesis te ku ye ge thesis te ma tu tro ha Assamese myori sura ko phopya pi lo di tha ge ta tui ya ba আমি এওঁলোকৰ উপৰিও কাচিন প্ৰদেশ বাৰ্মাৰ তাতেও কিছু অসমীয়া মানুহ পাইছিলোঁ। মান্দালাই তেখেতসকলক এতিয়াও হিন্দু ধৰ্মাৱলম্বী। হামত থকা যিখিনি অসমীয়া আছে তেওঁলোক কিন্তু বুদ্ধ ধৰ্মাৱলম্বী। এখেতসকলৰ দুটা নাম থাকে, এটা বাৰ্মিজ নাম যিটো নহ'লে তেওঁলোকে বাৰ্মাত চলিব নোৱাৰে, আৰু এটা নিজৰ যিটো তেওঁলোকে অসমীয়া নাম বুলি কয়। These people are not the only ones we found in Burma, Assamese people. We found Assamese people in Hamo. The people in Hamo have converted to Buddhism, but these people, they are still retaining their ancient Hindu religion. They have two names, one the Burmese name, and another what they call the Assamese name. General, Bamo area with one Kajaro, any name, Bamo Mugam area, I'm a truth in the Pablo. Tuireka aimine through Assamese sura phobia lo nira tuiya ba de dai me through ma lo di jimu ne pala saga lo ma bishi lo আমি খুব আচৰিত হৈছিলোঁ। আমি যেতিয়া গৈছিলোঁ, আমি কি মানুহ পাম ক'ব নোৱাৰোঁ, তেনেকৈ গৈছিলোঁ।
কিন্তু এটা বস্তু পৰা আচৰিত হ'লোঁ যে আজি প্ৰায় 200 বছৰ কাল হ'ব যেতিয়া এই মানুহবিলাক তালৈ গৈছিলে তেওঁলোকৰ সকলো হেৰাই গৈছে কিন্তু নিজকে অসমীয়া বুলি ক'বলৈ হেৰা নাই আৰু অসমক তেওঁলোকে পাহৰা নাই 200 বছৰ কাল 200 বছৰ 3 বছৰ কম হ'ব 200 বছৰ কাল অসমীয়া মানুহে পাহৰিলে তেওঁলোকক কিন্তু তেওঁলোকে কিন্তু অসম পাহৰা নাই আৰু বহুত কষ্ট খায়ো নিজৰ পৰিচয়টো তেওঁলোকে ৰাখিছে সকলোৱে হেৰাই যোৱাৰ পিছতো তেওঁলোকে ৰাখিছে For the last 200 years, these people have not given up their Assamese identity, neither they have forgotten about Assam. Not only these people, also the people in Bhamo. The Assamese have forgotten them for 200 years, maybe 3 years less, but they haven't forgotten Assam. Any Nuriha, Rupuruaro, Assamani Sentela, Tibro, Taimelu Truaro, Assamie, Injipune, Tona Senario, Balasagawa, Truma, Josunira, Madrido, Taimelu True, Sigamaro, Assam Tura, Lydia, আজি তেওঁলোক ইয়াত আহি উপস্থিত হৈছে মণিপুৰী আৰু কিছু বঙালী মানুহৰ সহযোগত মণিপুৰত এটা উৎসৱ চলি আছে সাংঘাই উৎসৱ বুলি তাতে মণিপুৰী ডেলিগেশ্যন এটা আহিছিল লগতে কিছু বঙালী মানুহ আহিছিলে তেওঁলোকে তীৰ্থ কৰিব যাব তেওঁলোকে আহোঁতে লগতে এই দুগৰাকী অসমীয়াক লৈ আহিছে আহি পেলাই আমাক খবৰ দি দিলে আমি গম পাই পেলাই ইয়াতে তেওঁলোকক লৈ আহিলোঁ These two ladies have come here because of the help of some Manipuri people and also some Bengali people who have come to the Sangai festival and the Bengali people have come for pilgrimage. When they came, they brought these two ladies along and they informed us and that's why we can bring them here. Manipur Sangai festival Laine, Zurunine, Labio, Unibro, or Samare, Assamese, the music of the Chipare. আজিৰ অনুষ্ঠানটো উদ্দেশ্যই হৈছে যে তেওঁলোকক আমাৰ যিখিনি সাংস্কৃতিক ঐতিহ্য আছে যিখিনি তেওঁলোকৰ হেৰাই গৈছে সেইখিনি যিমান পাৰোঁ তেওঁলোকক দেখুৱাব পাৰোঁ আমি দেখুৱাম সেইখিনি গৈ যাতে তেওঁলোকে বাৰবাৰ বেলেগ অসমীয়াখিনিক কয় আৰু যিটো ধ্ৰুৱসূত্ৰ ছিঙি গৈছিল এটা যাতে আকৌ ৰাখিব পাৰি আৰু বহুতে ভাবিব পাৰে যে তেওঁলোকক কাৰণে ভাবি নহয় কি হ'ব গ'ল আৰু কিন্তু যোন জাতিয়ে নিজৰ মানুহ এটা মানুহকে এৰি দিয়ে সেই জাতিয়ে পিছত সকলোকে এৰি দিব Many may think that we can leave those people, they're gone, what is the use of thinking about them? But any community who lives their brethren to go out of the community or lose themselves will one day lose even those who are quite near to them also. Through the mainly through a Balasagari, just so to have Yani brought an order in a tanning around. We talk about those on we will look up at এইখিনি কৈয়ে মোৰ বক্তব্য সামৰণি মাৰিব গৈছোঁ সভাখন দীঘলীয়া হৈ গ'লে দিগদাৰ হ'ব ইয়াৰ পিছত সাংস্কৃতিক অনুষ্ঠান আছে